ওম নম ভগৱতে বাসুদেৱায়। বন্ধুসকল, আজিৰ ভিডিঅ'টো শ্ৰীমদ ভাগৱতৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছোঁ। শ্ৰীমদ ভাগৱতৰ ওপৰত কথা ক'ব পৰা মোৰ ইমান সাধ্য নাই, তথাপিতো মই যিখিনি জানো আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। আহকচোন জানো ভাগৱতনো কি। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, আমাৰ মানৱ সমাজৰ যিখিনি আমাৰ ধৰ্ম, জ্ঞান, তত্ত্ব আদি সকলোবোৰ বস্তুৱে আমাৰ ভাগৱতখনত সংলিষ্ট হৈ আছে। আমি এইখন অধ্যয়ন কৰা আৰু ইয়াৰ শুনাটো আমাৰ অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ। সেয়ে সমূহ মানৱ জাতিয়ে এই ভাগৱতখনৰ জ্ঞান লোৱা উচিত। ভাগৱতখন যেতিয়া ব্যাসদেৱে ৰচনা কৰি উলিয়াইছিল, তেতিয়া 2টা স্কন্ধত ভাগৱতখন প্ৰথমতে উলিয়াইছিল। তাৰে পিছত নাৰায়ণে ব্ৰহ্মাক 3টা স্কন্ধত ভাগৱতখন শুনাইছিল, আৰু ব্ৰহ্মাই নাৰদক 4টা স্কন্ধত এই ভাগৱতখন শুনাইছিল, আৰু নাৰদে ব্যাসদেৱক 6টা স্কন্ধত এই ভাগৱতখন শুনাইছিল, আৰু ব্যাসদেৱে শুকদেৱক 8টা স্কন্ধত এই ভাগৱতখন শুনাইছিল, আৰু শুকদেৱে পৰীক্ষিতক 12টা স্কন্ধত এই ভাগৱতখন শুনাইছিল। সেয়েহে আমাৰ ভাগৱতখনত সৰ্বমুঠ 12টা স্কন্ধ আছে, আৰু এই ভাগৱতখনৰ অধ্যায় আছে 335টা। আৰু যদি আমি ভাগৱতখনৰ শ্লোকৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে ভাগৱতখনৰ শ্লোক আছে 18,000। আৰু যদি ভাগৱতখন গোটেই প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈ আমি যদি চাব যাওঁ, তেতিয়াহ'লে ইয়াত আমি পাম 1431টা পৃষ্ঠা। আৰু এইখিনিয়ে আছিল ভাগৱতখনৰ মূল। আৰু ভাগৱতখন অধ্যয়ন কৰাৰ আগত এইখিনি কথা জনাটো আমাৰ খুবেই দৰকাৰী, যিহেতু সকলোৱে জানে, তথাপিতো যিখিনি নাজানে তেওঁলোকৰ কাৰণে মই কৈ দিলোঁ। ভাগৱতখন আমাৰ অতিকৈ প্ৰয়োজনীয় গ্ৰন্থ। এই ভাগৱতখনতে ভগৱান শ্ৰীকৃষ্ণৰ 4 যুগৰ পৰা, তেওঁৰ 10 অৱতাৰৰ পৰা, তেওঁ নজন্মৰ পৰা প্ৰায় পৃথিৱী সৃষ্টি নোহোৱাৰ পৰা পৃথিৱীৰ অন্তলৈ সকলোখিনি কথা ইয়াত ধুনীয়া কৰি উল্লেখ কৰা আছে। আৰু সেয়ে আমি ভাগৱতখন যিমান পাৰোঁ আমি জনাটো বিৰাট দৰকাৰ বুলি মই ভাবোঁ। ভাগৱতখন আমি যদি অধ্যয়ন কৰি থাকোঁ, যদি আমি ভাগৱতখন ক'ৰবাত অধ্যয়ন কৰি আছে, আমি যদি শুনিও থাকোঁ, তেতিয়াও আপুনি এনেকুৱা এটা অনুভৱ কৰিব, আপুনি ভাবিব নিজকে যেন কোনোবা বৈকুণ্ঠত আপুনি বহি আছে। সেয়েহে আমি যদি ভাগৱত অধ্যয়ন কৰি থকা ঠাইখিনিত আমি একান্ত মনে যদি প্ৰভু শ্ৰীকৃষ্ণৰ যদি শ্ৰীচৰণ চিন্তি অকণমান সময় চকু মুদি আমি সেই অধ্যয়নত কৰ্ণগোচৰ কৰোঁ, তেতিয়াহে আমি সেই বৈকুণ্ঠৰ সুখখিনি আমি ল'ব পাৰিম। যদি ভাগৱত তাত পঢ়ি আছে, আমি যদি তাক নাভাবি বা কি পঢ়িছে কি পঢ়া নাই আমি যদি নাজানো, আমি এনেই বহিছোঁ সময় কটাবলৈ, তেতিয়া আমিতো একো নাজানো। সেয়েহে আমি অধ্যয়ন কৰি থকা সেই ব্যক্তিজনক আমি অনুকৰণ কৰি আমি একান্ত মনে বহি থাকিলে আমি সকলোখিনি কথা আমি জানিব পাৰোঁ। এই ভাগৱতখন আমাৰ হিন্দু জাতিৰ কাৰণে এটা মহৎ গ্ৰন্থ, কিন্তু আজিকালি তাৰ মাজতে কিছুমান এনেকুৱা আমি দেখিবলৈ পাইছোঁ যে ভাগৱতখন কিছুমান ব্যক্তিকেন্দ্ৰিক হৈ গৈছে। ভাগৱতখন পঢ়াৰ আগত কিছুমানে এনেকুৱা নিয়ম উলিয়াই দিছে যে ভাগৱত যদি আমি অধ্যয়ন কৰোঁ, তেনেহ'লে আন ধৰ্ম আমি কৰিব নোৱাৰোঁ। যদি আমি ভাগৱতখন অধ্যয়ন ৰেগুলাৰ কৰি থাকোঁ, আমি ভাগৱতখন যদি আমি পঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি পূজা পাতাল আদি আমি কৰিব নালাগে। এইবোৰ কিছুমান নিয়ম সমাজখনত বান্ধি দিয়াৰ বাবে আমি ভাগৱতখন শ্ৰৱণ কৰাৰ পৰা অধ্যয়ন কৰালৈ কিছুমান মানুহ তাৰ পৰা আঁতৰত থাকিব লগা হৈছে। সেয়ে মই ভাবোঁ এইবিলাক নিয়ম আমি যদি নামানো বা এইবিলাক নিয়মৰ প্ৰতি যদি আমি কৰ্ণগোচৰ নকৰোঁ, আমি ভাগৱতখন সকলোৱে অধ্যয়ন কৰিব পাৰিম। সেয়ে ইয়াত কোনো জাতি ধৰ্মৰ বিভেদ নানি আমি সকলোৱে এই ভাগৱতখন ভালদৰে অধ্যয়ন আৰু শ্ৰৱণ কৰা আমাৰ এটা মহৎ কাম। সেয়ে এই বাধাবোৰ আমি নেওচি ইয়াক ভাগৱতখনৰ ধৰ্মত আমি আগুৱাই লৈ যাব লাগিব। ভাগৱতখন অকল অসমতেই সীমাবদ্ধ নহয়, গোটেই পৃথিৱীতেই এই ভাগৱতখন চৰ্চা কৰে, আৰু প্ৰতিখন দেশতে বিভিন্ন দেশত বিভিন্ন ভাষাত এই ভাগৱতখন ৰচনা হৈছিল। আমি এইবিলাক অধ্যয়ন আমি ধৰ্মপুথি বা আমি যদি কিছুমান টিভি চিৰিয়েল, ধাৰ্মিক চিৰিয়েলবিলাকতো আমি চাওঁ, তাতেও এই ভাগৱতখনৰ কথা উল্লেখ কৰা আছে। সেয়ে আমি ভাগৱতখন এখন মহান গ্ৰন্থ, তাক ধৰ্মৰ বিভ্ৰান্তিৰ মাজত নানি আমি সকলোৱে এই ভাগৱতখনৰ
যিখিনি গুণ গৰিমা আমি আগুৱাই নিব লাগে, আৰু সেইটোৱে মই ৰাইজৰ ওচৰত অনুৰোধ কৰিলোঁ। ভাগৱত যেতিয়া অধ্যয়ন কৰি থাকে, সেই মানুহজনে কেৱল একান্ত মনে শ্ৰী বিষ্ণুৰ চৰণৰ চিন্তি তেওঁ এই ভাগৱতখন অধ্যয়ন কৰি থাকে। আৰু ভাগৱতখন অধ্যয়ন কৰি থকা সময়ত আমি আন দেৱ দেৱীৰ নাম মুখত ল'ব নালাগে, আমি এইটো শুনি আহিছোঁ। আৰু হয়ও, যিহেতু ভাগৱতখন ভগৱান শ্ৰী বিষ্ণু, ভগৱান শ্ৰী নাৰায়ণৰ নামত এই ভাগৱতখন উল্লেখিত আছে, সেয়েহে আমি সেইখিনি সময়ত ভগৱান শ্ৰী নাৰায়ণ বিষ্ণুৰ চৰণে আমি চিন্তা কৰাটো উচিত। কিন্তু এই ভাগৱতখন যিজনে লিখিছিল, তেখেতে অকল ভাগৱতখনেই লিখা নাছিল, তেখেতে 4 বেদ, 14 শাস্ত্ৰ আৰু 18 পুৰাণ একেলগে লিখিছিল। সেই ব্যাসদেৱে, সেই এনেকুৱা এজন মহান গুৰুৱে এই ভাগৱতখন লিখিছিল, আৰু এই ভাগৱতখন অসমীয়ালৈ অনুবাদ কৰিছিল আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আজি তেখেতৰ কাৰণে আজি আমি অসমীয়া ভাষাত এই ভাগৱতখন পাই সেই ভাগৱতৰ জ্ঞানবোৰ আমি আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে আজি শ্ৰীমন্ত শংকৰদেৱক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাব লাগিব, যাৰ বাবে আমি ভাগৱতৰ জ্ঞানখিনি আমি সহজতে পাব পাৰিছোঁ। ভাগৱতখনত আমি পাই আহিছোঁ যে পৃথিৱীৰ সৃষ্টি নোহোৱাৰ পৰা পৃথিৱীৰ একেবাৰে অন্তলৈ সকলো কথা ধুনীয়া কৰি তাত ভাগৱতত উল্লেখ কৰা আছে। যেতিয়া 2021 চনত শেষৰটো লকডাউন আছিল, তেতিয়া আমাৰ গাঁৱত আমি লগৰবোৰে কিছুমান ল'ৰাই লগ হৈ আমি ভাবিলোঁ যে এনেই ঘৰত বহি থকাতকৈ আমি এখন কীৰ্তনকে আমি মন্দিৰত, ৰাজহুৱা মন্দিৰত আমি পঢ়া কৰোঁ, আৰু এজন কীৰ্তন পঢ়িব জনা মানুহক মাতি আনি আমি গোটেই সেই লকডাউনৰ সময়ত আমি কীৰ্তন পঢ়ি আছিলোঁ। আৰু এই কীৰ্তনখন আমাৰ গাঁৱৰে এজন ডেকা ল'ৰা শ্ৰী ভাস্কৰ মেধিয়ে আমাক, তেওঁৰ কিতাপৰ দোকান আছে, আৰু তেওঁ তাৰ পৰা আমাক দান দিছিল, আৰু তেওঁ এই ভাগৱত অধ্যয়নত আমাৰ লগত জড়িত হৈছিল। যিহেতু লকডাউনৰ সময়ত বেছি মানুহ থাকিব নোৱাৰে, আমি প্ৰায় 5-6 জন ল'ৰা আমি লগ লাগি এই অধ্যয়নত আমি জড়িত হৈ পৰিছিলোঁ। কিন্তু লাহে লাহে কীৰ্তনৰ পৰা আমাৰ ভাগৱতৰ প্ৰতি নিচা গ'ল, আৰু এনেকৈ এদিন আমাক শ্ৰী যতীন্দ্ৰ মেধিয়ে, আমাৰ গাঁৱৰে এজন ব্যক্তি, তেখেত কৰ্মসূত্ৰে গুৱাহাটীত থাকে, আৰু তেখেতেই আমাক এখন ভাগৱত কিনি দিছিল, আৰু তেখেতকো আমি ধন্যবাদ জনালোঁ। আৰু তেখেতৰ কাৰণে আমি এই ভাগৱতৰ গুণ গৰিমা আজি জানিবলৈ সক্ষম হৈছোঁ। তথাপিতো আমি ভাগৱতখন যেতিয়া আমি পাইছিলোঁ তেখেতৰ পৰা, তেতিয়া আমি ভাগৱত পঢ়িব জনা এজন মানুহক আমি নিমন্ত্ৰণ কৰিছিলোঁ, আৰু তেখেতে আমাক এনেকুৱাকৈ আমাক ভাগৱত শুনাইছিল, এদিনো বাদ নপৰাকৈ সম্পূৰ্ণ 9 মাহ 14 দিন আমি এই ভাগৱতখন তেখেতে পঢ়িছিল, আমি শুনিছিলোঁ। তথাপিতো ভাগৱতৰ বিষয়ে আমি একো আজিলৈকে জানিব নোৱাৰিলোঁ। সেয়েহে ইয়াৰ মহান মনীষীসকলে, যিসকলে অনবৰতে ভাগৱত পাঠ কৰি ব্যাখ্যা কৰি থাকে, তেখেতসকলক ধন্যবাদ জনাব লাগিব। ইমান টান কাম এটা তেওঁলোকে সহজভাৱে সদায় কৰি গৈছে, সদায় অসমীয়া মানুহৰ প্ৰতি তেওঁলোকে এই ভাগৱত বৰ্ণনা বিলাই গৈছে। আৰু এই 9 মাহ 14 দিনৰ মূৰত আমি 2 দিন মাত্ৰ আমি যাব পৰা নাছিলোঁ। সেই 2 দিন হ'ল, এদিন আছিল তুলসীৰ গুৰৰ কাতি বিহু, সেইদিনা তুলসী গুৰৰ নাম আছিল ঘৰে ঘৰে, যিহেতু নাম ধৰে, আমি সেইদিনা সকলোৱে নিজৰ ঘৰত ব্যস্ত আছিলোঁ, আৰু দেৱালীৰ দিনা আমি নিজৰ ঘৰত ব্যস্ত থাকিব লাগে কাৰণে সেই 2 দিন আমি ভাগৱতৰ পৰা দূৰত আছিলোঁ। কিন্তু বাকী এই 9 মাহ 14 দিনত আমি এদিনো বাদ নপৰাকৈ এই ভাগৱতখন আমি আদিৰ পৰা অন্তলৈ শেষ কৰিছিলোঁ, আৰু আমি শুনিছিলোঁ। যেতিয়া আমি প্ৰথম 6 জন ল'ৰাই আমি আৰম্ভ কৰিছিলোঁ আমাৰ গাঁৱৰ, সেই লকডাউন যোৱাৰ পিছত সেই 6 জন ল'ৰা গৈ আমাৰ 60 জন মানুহলৈ পৰিৱৰ্তন হৈছিল। 60ৰ পৰা 100 জন মানুহ, তাৰপিছত 150 জন মানুহলৈকে আমাৰ গাঁৱত বৃদ্ধি হৈছিল। আৰু আজিৰ দিনতো যিহেতু আমাৰ গাঁওখনত ইমূৰ আৰু সিমূৰকৈ 2টা আমাৰ ডাঙৰ বিষ্ণু মন্দিৰ আছে। আমাৰ মন্দিৰত এতিয়াও বৃহস্পতিবাৰে আমাৰ সেই ভাগৱত অধ্যয়ন কৰোঁ, আৰু পশ্চিম মূৰৰ মন্দিৰত এতিয়াও ৰবিবাৰে সেই ভাগৱত অধ্যয়ন কৰে, আৰু 2টা মন্দিৰতে ভাগৱত অধ্যয়ন সদায় চলি আছে। আৰু এই ভাগৱতখন আমাৰ যেনেকৈ গাঁৱত চলি আছে, আৰু সকলো গাঁৱতে সকলো মন্দিৰত এই ভাগৱতখনক প্ৰচাৰ কৰিব লাগে, তেতিয়া আমি এই ধৰ্মৰ প্ৰতি নতুন যিখিনি উঠি অহা নৱপ্ৰজন্ম, তেওঁলোকৰ ধৰ্মৰ প্ৰতি আগ্ৰহ হ'ব বুলি মই ভাবোঁ। আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে আমাৰ ধৰ্মীয় গ্ৰন্থ, এই 4 বেদ, 14 শাস্ত্ৰ আৰু 18 পুৰাণ সকলোখিনি যাতে আমি জানিব পাৰোঁ, তাৰ জ্ঞান আমি আয়ত্ত কৰিব পাৰোঁ,
আৰু সেইখিনিয়ে আজি মোৰ ক'ব লগা আছিল। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব। ধন্যবাদ।